গোহাইগাঁৱৰ ডিজিটেল সাংবাদিক আৰু একাংশ স্থানীয় ছাত্ৰৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ। কৰোনা ভাইৰাছক লৈ শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত সমগ্ৰ দেশতে চলি আছে লকডাউন। লকডাউনৰ সময়ত বহিৰাজ্যৰ পৰা আহি গোহাইগাঁৱৰ তেলিপাত আবদ্ধ দুখীয়া লোকৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সময়ত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে গোহাইগাঁৱৰ ডিজিটেল সাংবাদিক আৰু একাংশ ছাত্ৰই। ৱেব পৰ্টেলৰ বহুত কেইজন সাংবাদিক আগুৱাই আহিছে সিহঁতক এছ'চিয়েশ্যন কৰাৰ কাৰণে। চ' এইটো মেছেজ যে আমাৰ চৰকাৰে যিটো যত্ন কৰি আছে যাতে ইয়াৰ যিটো যত্ন কৰি আছে যে সিহঁতৰ ছাপৰ্টত কিবা কৰিব লাগে যাতে COVID-19 আমি কেনেকৈ উই কেন ফাইট এগেইনষ্ট ইট, হাউ টু টেক দ্য নেচেচাৰী একশ্যনছ এগেইনষ্ট ইট চ' দেট ইট অভাৰকামছ। চ' এইটো আমাৰ লক্ষ্য আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি যিমান সম্ভৱ আমি সিহঁতৰ যিবোৰ ৰিকুৱাৰমেণ্টছ আছে সিহঁতৰ যিবোৰ বেছিক নিডছ সেইবোৰ ফুলফিল কৰাৰ চেষ্টা কৰিছোঁ। কথাটো হৈছে আজি আমি আপোনালোকে নিশ্চয় টিভি বা পেপাৰে পাইছে যে আজি স্বাস্থ্যকৰ্মী বা পুলিচ কৰ্মীৰ ওপৰত যে যিবিলাক মানুহে মানে যিহঁতে কৰ্তব্য কৰাৰ উপৰিও তেওঁলোকৰ ওপৰত যি মানে ই কৰিছে মানে আঘাত আনিছে বা কিবা আপোনালোকে ডিউটি কৰাৰ সময়ত তেওঁলোকৰ যি আপোনাৰ বিভিন্ন ব্যক্তিয়ে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোকক আমি চৰকাৰক আমি অনুৰোধ জনাওঁ যে যাতে তেওঁলোকক অতি শীঘ্ৰে যাতে দোষীক কৰায়ত্ব কৰি কঠিনতম শাস্তি দিয়ে। আৰু আপোনালোকে নিশ্চয় জানে আজি